হে গাইজ, কি খবৰ আপোনালোকৰ? ৰাতিপুৱাই চাহৰ জুতি লৈছোঁ পিঠাৰে। ভাবিছোঁ আজি এটা ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। মাঘ বিহু বুলি সকলোৰে ঘৰত চাগে পিঠা পনাৰ ঢেৰ যোগাৰ চলিছে, নহয় জানো? কেইখনমান ঘিলা পিঠা বনাইছিলোঁ আজি। ৰাতিপুৱাই ভাবিছোঁ আজি পিঠাৰে চাহ খাম আৰু আপোনালোকৰ লগত ভিডিঅ' শ্বেয়াৰ কৰিম। এয়া জহা চাউলৰ পিঠাগুড়ি লৈছোঁ মই অকণমান। আপোনালোকে নৰ্মেল ভাত খোৱা চাউলো ল'ব পাৰে। আৰু এয়া গুড় পাউডাৰ আছিলে, গুড়খিনি অকণমান গৰম পানীত দি উতলাই লৈছোঁ 2 মিনিটমান। ভালকৈ উতল অহাৰ পিছত এইখিনি বাৰু অফ কৰি দিলেই হৈ যাব। বেছি আঠা আঠা নকৰিব আপোনালোকে, সেইখিনি মন কৰিব। আৰু বাছ তেনেকৈয়ে পিঠাগুড়িৰ লগত অকণমান বেকিং পাউডাৰ দিম, এচিকুট নিমখ আৰু গুড়। এনেকৈ সাধাৰণকৈ বনাই খাব পাৰি এবিধ পিঠা, বহুত বেছি সোৱাদ হয়। লগতে আপোনালোকে মন কৰিলে এসপ্তাহমান ষ্ট'ৰ কৰি ৰাখিবও পাৰে। এয়া অকণমান বেকিং পাউডাৰ আৰু নিমখ দি পিঠাগুড়িখিনি ভালকৈ মিহলাই লৈছোঁ আৰু ইয়াত এড কৰিম গৰম কৰি ৰখা গুড় পানীখিনি। এয়া ধুনীয়াকৈ মিহলাই ল'ম। লগতে মষ্ট ইম্পৰ্টেণ্ট, মই ফ্লেভাৰৰ কাৰণে এড কৰিছোঁ কমলাৰ অকণমান ৰুকি লোৱা বাকলি। বহুত বেছি ভাল পাওঁ এইটো টেষ্ট। আপোনালোকে কেনে পায় পিছে জনাবচোন। দেখিলেই নহয়, ভালকৈ গোটেইখিনি বস্তু মিহলাই লৈছোঁ আৰু কনচিষ্টেঞ্চিটো আপোনালোকে মন কৰিব। পিঠাগুড়ি আৰু লগতে পানীৰ পৰিমাণটো যদি বেলেঞ্চ হৈ যায়, পিঠাখন ধুনীয়াকৈ ফুলিব আৰু খাবলৈ বহুত বেছি ছফ্ট হ'ব। আৰু শেষত মই অকণমান ৰুকি লোৱা নাৰিকল এড কৰিছোঁ যাতে টেষ্টটো আৰু এনহেঞ্চ হয়। বাছ এইখিনি ইনগ্ৰিডিয়েণ্টছ দিয়ে বনাম আজিৰ পিঠা কেইখনমান। পিঠাগুড়িখিনি মই আধা ঘণ্টামান চেটেল হ'বৰ কাৰণে ৰাখি থৈছোঁ আৰু এয়া তেল গৰম হৈ আহোঁতে এখন এখনকৈ ভাজি লৈছোঁ। মন কৰিব ফ্লেমটো যাতে অকণমান গেছৰ ফ্লেমটো মিডিয়াম ফ্লেমত আপোনালোকে ভাজে, নহ'লে গুড় আছে যে জলদিয়ে মানে ওপৰৰ লেয়াৰটো ব্ৰাউনিছ কালাৰ হৈ যায় আৰু ভিতৰখিনি নিসিজিব পাৰে। গতিকে ফ্লেমটো মিডিয়াম ফ্লেমতেই ৰাখিব। এনেকৈ পিঠা কেইখনমান বনাই ৰাতিপুৱা চাহকাপ খাই ল'লোঁ আৰু আগতীয়াকৈ সকলোকে মাঘ বিহুৰ ওলগ জনালোঁ। দিনবোৰ ভাল হওক সকলোৰে। আজিলৈ ইমানেই। বাই বাই।